সংঘৰ্ষৰ পিছত এই দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ডুব গ'ল মা কমলা ফেৰীখন আমি জনাই আছো আৰু 40ৰ পৰা 60জন সন্ধানী হৈ আছে বৰ্তমানলৈকে নিমাতীঘাটত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনাৰ বিষয়ে আমি ইতিমধ্যে ঘটনাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগেৰে প্ৰতিমুহূৰ্ত খবৰ আমাক জনাই আছে যোৰহাটৰ বিৰক্ষী প্ৰদীপ বৰাই আৰু এই মুহূৰ্তত আমি আপোনালোকক দুৰ্ঘটনা সংঘটিত হোৱা সময় সেই দৃশ্য দেখুৱাইছো কিদৰে আচলতে ক্ৰমান্বয়ে সেই মা কমলা নামৰ ফেৰীখন ভৰালুতৰ বুকুত কিদৰে আচলতে ডুবি গৈছিল সেই দৃশ্য দেখুৱাইছো আৰু সেই সময়তে নিজৰ প্ৰাণ বচাবলৈ একাংশ পুৰুষ মহিলাই কিদৰে ভৰালুতৰ বুকুত জাপ দিছিলে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো এক ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে নিমাতী ঘাটত আৰু কিদৰে আচলতে সংঘটিত হৈছিল কিদৰে এই মা কমলা নামৰ ফেৰীখন কেনেদৰে আচলতে লাহে লাহে ভৰালুতৰ বুকুত ডুব গৈছিল সেই দৃশ্য দেখুৱাইছো আমি আপোনালোকক গান চলি উঠা এই দৃশ্য এই মুহূৰ্তত আপোনালোকে দেখিছে নিমাতী ঘাটৰ ভয়ংকৰ নাও দুৰ্ঘটনাৰ এই দৃশ্য দেখাৰ পিছতে অনুমান কৰিব পাৰি যে মৃত্যুক চকুৰ সন্মুখত দেখি স্বাভাৱিকতে শিহৰিত হৈ পৰিছিলে এইসকল যাত্ৰী আৰু লগতে প্ৰত্যক্ষদৰ্শীসকলৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল দুৰ্ঘটনাৰ সম্পূৰ্ণৰূপে যদিও এই দুৰ্ঘটনাত পতিত হোৱা ফেৰীখন উদ্ধাৰ কৰা হৈছে কিন্তু বৰ্তমানলৈকে 41জনকে উদ্ধাৰ কৰা হৈছে 38জন এতিয়াও কিন্তু সন্ধানী হৈ আছে আৰু আৰক্ষীয়ে জনাইছে যে গোটেই নিশা ধৰি উদ্ধাৰ অভিযান চলিব SDF NDRF বৰ্তমান উদ্ধাৰ অভিযান চলাই আছে অব্যাহত আছে কিন্তু এই মুহূৰ্তলৈকে উদ্ধাৰ অভিযানৰ তেনেকুৱা তথ্য কোনো অহা নাই আৰু এই মুহূৰ্তত পুনৰবাৰ আমি আপোনালোকক দেখুৱাইছো ভয়ংকৰ সেই দুৰ্ঘটনাটোৰ দৃশ্য